Hello everyone, good morning and welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে আৰু ময়ো ঠিকই আছো আৰু বহুত দিন ব্লগ দিব পৰা নাছিলো হেহে আজি ভাবিলো এটা ব্লগ বনাও আপোনালোকৰ বাবে হে ৰাতিপুৱা যেতিয়া মই মৰ্নিং ৱাক কৰিব গৈছিলো হে ৰাতিপুৱা 5টা বজাৰ পৰাই মই ষ্টাৰ্ট কৰি দিলো ভিডিঅ' কৰা বহুত দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই এটা বিশেষ কাৰণত কাৰণ মোৰ ব্ৰাদাৰ ইন ল এজন এক্সপায়াৰ কৰিছে হেবাবে অলপ মনচন ভাল নাই হে ভিডিঅ' বনোৱা নাছিলো কিন্তু বহুত দিন দিয়া নাই বাবে আজি ভাবিলো এটা ব্লগ বনাও হে আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে সম্পূৰ্ণকৈ চাব এতিয়া আমি এটা বিশেষ কাৰণত বাহিৰত ওলাই আহিছো মই আসলতে এই বাহিৰত ওলাই অহাৰ ভিডিঅ'টো বনোৱাৰ কোনো কথা নাছিলে কিন্তু ৰাস্তাত আমি ইমানেই পানী পালো মানে আমি ওলাই আহোতে বৰষুণ নাছিলে আৰু ৰাস্তাৰ পৰা ইমানেই বৰষুণ পালো সেই কাৰণে মই ইখিনিৰ পৰা আকৌ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলো মই ভাবিলো আপোনালোকক দেখাও ইয়াতে কেনেকুৱা পানী হয় অলপমান বৰষুণ দিলেই ইয়াতে বহুত বেছি পানী হয় আৰু মই যদিও আজিৰ ভিডিঅ'টো মানে বাহিৰত ওলাই অহা ভিডিঅ' নবনাও বুলি ভাবিছিলো কিন্তু বনাব লগা হ'ল আপোনালোকক দেখাম বুলি ভাবিলো মানে বহুতে ভাবে ন যে তাতে মানে আমাৰ নিজৰ জায়গাখিনিতহে হয় বুলি কিন্তু বেলেগ জায়গাটো যে ইমান পানী জমে আৰু মানে গোটেই ডুবি যায় তেনেকুৱা অৱস্থা ইয়াতটো নালাৰ আৰু বেছি প্ৰব্লেম নালাই নাই সেই কাৰণে সকচোন অকমান বৰষুণতে এনেকুৱা পানী হৈছে মানে বিশ্বাস নকৰিব আমি ওলাই আহোতে পানীয়ে নাছিলে একদম বৰষুণো নাছিলে বতৰটো পিছে অকণ বেয়া কৰি আছিলে কিন্তু হঠাৎকে বৰষুণ দিলে আৰু আমি ৰখি দিব লগা হ'ল ইমান পানী ওলাইছে তাৰপিছত চাই থাকিব আপোনালোকে ভিডিঅ'টো মই আপোনালোকক দেখাই আছো আমি আহি পালোহি আমি আসলতে এখন জুৱেলাৰী দোকানত আহিছো যদিও এই ভিডিঅ'টো নবনাও বুলি ভাবিছিলো কিন্তু এই প্ৰসেসটো আপোনালোকক দেখুৱাম বুলিহে বহুতে দেখা নাই আসলতে হে দেখুৱাম বুলি এই ভিডিঅ'টো বনালো ফোন কেনেকৈ গলাই সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম বুলি ভাবিলো ইয়াত এটা মেচিন আছে যেটো একদম হিট কৰি লয় 1000 লৈকে তাৰপিছত যিখিনি জুৱেলাৰী আপোনালোকৰ গলাব লগা আছে সেই জুৱেলাৰীখিনি ইয়াতে দিয়ে দিয়াৰ পিছত ইয়াৰ ওপৰত এটা নিমখৰ নিচিনা এটা বস্তু দিয়ে আৰু যেটো গলুৱা কাপ থাকে সেই কাপটো চাহ খোৱা কাপৰ নিচিনা মাটিৰ কাপৰ নিচিনা এটা কাপ থাকে তাত খুনখিনি দি প্লাই ইয়াৰ ভিতৰত সুমাই দিয়ে আৰু তাৰ মাজে মাজে তেওঁলোকে চাই থাকে যে গলিছে নে নাই গলা যদি গলা নাই আকৌ সেই নিমখৰ নিচিনা বস্তুটো দিয়ে হেনেকে দি বহুত বাৰ দিয়াৰ পিছত কমেও 20 মিনিট মান লাগে আৰু যদি বেছি ডাঠ থাকে খুনখিনি তেনে আৰু সময় লাগে হেনেকে এতিয়া তেওঁ উলাই আনিলে মানে হৈ গৈছে এখিনি গলি গৈছে কেনেকুৱা ৰঙা হৈ আছে কাপটো চাওকচোন ইয়াৰ ওপৰত আকৌ হে নিমখৰ নিচিনা বস্তু দিব আৰু আগত যিখিনি কাপ দেখিছে ইখিনিও আগতে তেখেতসকলে কিবা হুনৰূপ গলাইছে সেই কাৰণে এখিনি এনেকে থৈ দিছে আৰু এনেকুৱা হৈ যাব পিছত কাপটো এতিয়া ৰঙা হৈ আছে গৰম হৈ থকাৰ বাবে আৰু তেও ঠাণ্ডা কৰিছে ঠাণ্ডা কৰাৰ পিছত পটককে এখিনি খুনখিনি ডাঠ হৈ যাব ইয়াৰ ভিতৰত এটা কইনৰ নিচিনা উলাই আহিব এখিনি তেও উলাই আনি আছে আপোনালোকে চাওকচোন এই ৰঙা হৈ আছে যে এখিনি খুন হয় তেও এতিয়া পানীত দি দিলে দিয়াৰ পিছত এখিনি মানে কইন হৈ প্লে উলাই আহিব এতিয়া তেও ওয়েট কৰিব আসল ওয়েটটো এতিয়াহে গম পাব কাৰণ আগতে ওয়েট কৰিলে তাত কিছুমান ময়লা লাগি থাকে বা যদি পিওৰ নাথাকে খুনখিনি তেনেহলে ইয়াতে যেতিয়া হিট কৰে তেতিয়া গলি যায় এই গলাৰ পিছত যেটো কইন উলাব এইটোতহে আসল ওয়েটটো গম পোৱা যায় সো সেই কাৰণে এই প্ৰসেসটো মই আপোনালোকক দেখুৱালো বহুতে যেহেতু নেদেখিবও পাৰে এতিয়া আমাৰ কাম শেষ হৈ গল আৰু আমি এতিয়া গৈ আছো ঘৰলে আৰু পাহিকো এৰি থৈ আহিছো যেহেতু এখানে সোনকাল গোটেইখিনি কাম কৰি ললো লৈ এতিয়া ঘৰলে গৈ আছো
ঘৰ আহি পেলাই খানা বনোৱাত লাগি গ'লোঁ আৰু খুব সুন্দৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এয়া মই এটা পেনত দি দিলোঁ অকণমান ৰিফাইন অইল। তাৰপাছত মই কাটি লৈছোঁ ইয়াতে পনীৰ বনাম, যিহেতু পনীৰ একদম কিউবছ টাইপৰ কাটি লৈছোঁ সৰু সৰুকৈ। আৰু তাৰ লগতে কাটিছোঁ পিঁয়াজ, কেপচিকাম আৰু বিলাহী আৰু কেপচিকামটো ডাঙৰ ডাঙৰকৈ কাটিছোঁ, পিঁয়াজো ডাঙৰকৈ কাটিছোঁ, পিঁয়াজ আৰু ডাঙৰ হৈছে, আৰু কেপচিকাম আৰু বিলাহীটো তেনেকুৱা চাইজতে কাটি লৈছোঁ। আৰু লগতে মই ব্যৱহাৰ কৰিম পনীৰ মছলা, আৰু পনীৰ মছলা বহুতে ঘৰতো বনাই লয়। আৰু এয়া মই দি দিছোঁ ৰিফাইন অইলখিনি দি দিছোঁ মই পনীৰখিনি ফ্ৰাই কৰিবলৈ। আৰু আপোনালোকে ৰিফাইন অইলৰ জেগাত ঘি ব্যৱহাৰ কৰিব পাৰে বা বাটাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই ইয়াত দি দিছোঁ পিঁয়াজখিনি, যিখিনি মই কাটি থোৱা পিঁয়াজ আছিলে, আৰু পিঁয়াজখিনি অলপমান জাষ্ট লৰাই ল'ম। আৰু ইয়াৰ মানে বেছি ফ্ৰাই হ'বলৈ নিদিওঁ, ৰঙা হ'বলৈ নিদিওঁ, জাষ্ট অকণমান লৰাই ল'ম। এতিয়া ইয়াত দিম অকণমান চয়া চচ, মানে হাফ টিস্পুন মই ইয়াতে চয়া চচ দি দিছোঁ। আৰু ইয়াৰ লগতে এতিয়া মই দিম সোৱাদ অনুসৰি নিমখ, আৰু লগতে দিম জলকীয়াৰ গুড়ি। আৰু জলকীয়াৰ গুড়ি মই অকণমান বেছিকৈ দিছোঁ, যিহেতু আজি বৰষুণৰ বতৰ, সেইকাৰণে অকণমান বেছিকৈ জ্বলা খাবলৈ মন যায়। আৰু আপোনালোকে অকণমান জ্বলা দিলেও দিব পাৰে, নাইবা গ্ৰীণ চিলি দিলেও দিব পাৰে। এতিয়া মই দি দিছোঁ কেপচিকাম আৰু বিলাহীখিনি গোটেইখিনি একেলগে দি দিম, দি পেলাই অকণমান জাষ্ট চটে টাইপ কৰিম। আৰু মানে যেনেকৈ মই পিঁয়াজখিনি ৰঙা হ'বলৈ দিয়া নাই, তেনেকৈ এইখিনিও তেনেকৈ নিদিওঁ, অকণমান জাষ্ট লৰাই ল'ম। এতিয়া ইয়াত ব্যৱহাৰ কৰিম আদা নহৰুৰ পেষ্ট। আৰু আপোনালোকে আদাটো নিদিলেও নিদিব পাৰে, নহৰুটো কিন্তু মাষ্ট বি দিবই লাগিব। মই আদা আৰু নহৰু দুটাই দিছোঁ, এচামুচ ইয়াতে মই ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি দি পেলাই ধুনীয়াকৈ লৰাই ল'ম। আৰু আপোনালোকে লাষ্টতো ব্যৱহাৰ কৰিব পাৰে নহৰু, যদি মানে বেছি আৰু ষ্ট্ৰং গোন্ধটো ভাল পায় খাই পেলাই। এতিয়া মই ইয়াতে দি দিছোঁ যিটো পনীৰ মছলা আছিলে, সেইখিনি দি দিছোঁ, বেলেগ মছলা দিয়া নাই, অনলি পনীৰ মছলা এইটো মই ব্যৱহাৰ কৰিছোঁ। আৰু এইটো দিছোঁ, বেলেগ কিন্তু জিৰা ধনিয়া এইবিলাক একোৱেই দিয়া নাই, অকল পনীৰ মছলাটো দিলোঁ, জলকীয়া গুড়ি আৰু নিমখেই ব্যৱহাৰ কৰিছোঁ মই ইয়াতে। আৰু এইখিনি ধুনীয়াকৈ অলপমান ফ্ৰাই কৰি ল'ম। কেনেকুৱা ধুনীয়া কালাৰফুল হৈছে, কালাৰটো চাওকচোন। ইয়াত অকণমান এতিয়া মই পানী দি দিম, জাষ্ট অকণমান দি দিম গ্ৰেভিখিনিৰ কাৰণে। এতিয়া মই এইখিনি ধুনীয়াকৈ ঢাকি দিম। যেতিয়া ধুনীয়াকৈ উতল আহি যাব, তেতিয়া ইয়াত মই এড কৰিম পনীৰখিনি, যিখিনি মই ফ্ৰাই কৰি থৈ দিছিলোঁ পনীৰ, সেয়া এড কৰি দিম। পনীৰত যেতিয়া অলপমান আৰু মানে দিয়াৰ পিছত আৰু অলপমান পানী শুকাই যাব, আপোনালোকে এইখিনিমান পানীও ৰাখিব পাৰে, যদি বেছিকৈ গ্ৰেভি ৰাখিব ইচ্ছা কৰে ভাতৰ লগত খাবৰ কাৰণে, তেনেহ'লে বেছিকৈ গ্ৰেভি ৰাখিব পাৰে, নাইবা অকণমান শুকাই দিব পাৰে। আৰু মই অকণমান স্লাইড আৰু শুকাই লৈছিলোঁ, লোৱাৰ পিছত মই ইয়াৰ ওপৰত ব্যৱহাৰ কৰিছোঁ ক্ৰীম যদি নাথাকে তেনেহ'লে আপোনালোকে গাখীৰো এড কৰিব পাৰে, কিন্তু গাখীৰ যদি দিয়ে তেনেহ'লে এই পানীখিনি নিদিব, গাখীৰেই দিব অনলি। আৰু মই অকণমান ক্ৰীম ব্যৱহাৰ কৰিছোঁ, ইয়াৰ ওপৰত ক্ৰীমখিনি দিলে খুবেই টেষ্টি লাগে খাবলৈ, গাখীৰ দিলেও ভাল লাগে অৱশ্যে। আৰু ইয়াৰ ওপৰত এতিয়া মই দি দিম মছলা, আৰু অলপমান পনীৰ মছলা দি দিম, জুইটো অফ কৰি দিলোঁ, হৈ গ'ল মোৰ এইখিনি ৰেডি। ইয়াৰ ওপৰত মই পনীৰ মছলা দিছোঁ, আপোনালোকে নিদিবও পাৰে, স্কিপ কৰিব পাৰে, এনেকৈ বনাই খাই চাবচোন, খুবেই টেষ্টি লাগে। খানা খাই মেলি পাহি ক'লে অলপমান কালাৰ কৰিব, তাইক সেইকাৰণে কালাৰ কৰিব দিলোঁ। আৰু মই ছাইডত ৰেষ্ট ল'লোঁ অলপমান, কিন্তু সিহঁত দুটাই ইমানেই খেলিলে, মোৰ পিছে ভালকৈ ৰেষ্ট লোৱা নহ'লে। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে। তেনেহ'লে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।